হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই। মই আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে ইউটিউবত কেনেদৰে থাম্বনেইল ব্যৱহাৰ কৰিব পাৰি। এতিয়া আহকচোন ভিডিঅ'টো আমি সম্পূৰ্ণৰূপে চাওঁ। প্ৰথমে আপোনালোকে প্লে' ষ্টৰত যাব। প্লে' ষ্টৰত গৈ আপোনালোকে পিক্সেল এপ বুলি এটা লেব আছে, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ইয়াত ডাউনলোড কৰি থোৱা আছে বাবে ইয়াত অপেন দেখাইছে। এতিয়া আপোনালোকে অন কৰাৰ পাছত এনেদৰে আহিব। অহাৰ পিছত আপোনালোকে ইমেজ চাইজটো চিলেক্ট কৰি ল'ব। কাষ্টম গ'ল, আপোনালোকে ইউটিউব থাম্বনেইল চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত এনেদৰে আহিলে আপুনি ইয়াত কালাৰটো চেঞ্জ কৰিব পাৰিব। এনেদৰে কালাৰটো চেঞ্জ কৰি আপোনালোকে ইমেজ চিলেক্ট কৰিব। সেইটো ফ্ৰম গেলাৰী যাব। মই একপিটো ইয়াত ভৰাই দিম। এনেদৰে ক্ৰপ কৰি ফটোকপি ইয়াত তেনেকৈ ভৰাই দিব লাগে। তাৰপাছত আহিলে নিউ টেক্সট। টেক্সট আপোনালোকে এনেদৰে যাব। যোৱাৰ পাছত আপোনালোকে ইয়াত লিখিব পাৰিব। মই লিখিছোঁ এনেদৰে। মই যিটো ভিডিঅ' বনাইছোঁ, মই সেইটো ভিডিঅ'ৰ টাইটেলটোকে মই বনাই দিছোঁ এনেদৰে। এনেদৰে লিখি ল'ব আপোনালোকে। লিখাৰ পাছত এইটো আপোনালোকে চাইজটো বঢ়োৱা কমোৱা কৰিব পাৰিব। ভালদৰে মিলাই ল'ব। মিলাই ল'বলৈ হ'লে আপোনালোকে ইয়াত যিটো তলত এ দিয়া আছে, সেই এটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ মিলাব চাইজটো আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব। আৰু আপোনালোকে ইয়াত আখৰকেইটাৰ ভিতৰত বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। ইয়াতে আপোনালোকে পাব কালাৰটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। আখৰ কালাৰটো চেঞ্জ কৰিব হ'লে ইয়াত পাব। মই ব্লেক কালাৰ দিছোঁ। ইয়াত আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। মই এইটো বেকগ্ৰাউণ্ডটো ইয়াত হোৱাইট কালাৰ দিম। এইটো ভাল লাগে হোৱাইট কালাৰটো, সেইবাবে মই ইয়াত হোৱাইট কালাৰটো দিছোঁ। আপোনালোকে যিটো কালাৰ পচন্দ কৰে সেইটো ইয়াত এনেদৰে বহাব পাৰিব। তাৰপাছত আপোনালোকে ইয়াত মই এইটো আখৰটো মই ভালদৰে মিলোৱা নাই, মই ভালদৰে মিলাই লৈছোঁ।
আপোনালোকে এটোত গৈ ইয়াত এতিয়া আপোনালোকে কালাৰটো চেঞ্জ কৰিলে আৰু ইয়াত আপোনালোকে ফন্টটো সলাব পাৰিব। ফন্ট এইটো এনেদৰে সিলেক্ট কৰিব। মই এইটো সিলেক্ট কৰিছোঁ, এইটো ইয়াত উল্লেখ কৰিছে ফন্টটো আৰু বি ষ্টাইল, এইটো ষ্টাইলটো দিব পাৰিব। আৰু ইয়াত আপোনালোকে 3D টেক্সট বনাব পাৰিব। এইটো 3D শ্ব' হ'ব ইয়াত এনেদৰে। এনেদৰে আপোনালোকে 3D ভালদৰে মিলাই ল'ব পাৰিব। ইয়াত এতিয়া আপোনালোকে ইমোজি সিলেক্ট কৰিব পাৰিব। ষ্টিকাৰ আছে, ষ্টিকাৰ দিয়া আছে। মই ইয়াত ইমোজি এটা দিছোঁ। ইমোজি এটা মই বহাই দিছোঁ ইয়াত। এনেদৰে আপোনালোকে যিকোনো ষ্টিকাৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ ষ্টিকাৰ দিয়া আছে। মই এইটো ভালদৰে বহাব পৰা নাই বাবে অলপ দেৰি লাগিছে। এনেদৰেও এটা দিব পাৰিব। এতিয়া ষ্টিকাৰটোৱে যেন কিবা এটা ক'বলৈ লৈছে তেনেকুৱা এটা শ্ব' দেখাইছে ইয়াত। আপোনালোকে যিমানেই এইটো ব্যৱহাৰ কৰিব সিমানে ধুনীয়াকৈ আপোনালোকে থাম্বনেইল বনাব পাৰিব, বেনাৰ বনাব পাৰিব। এতিয়া এই কপি হৈ গ'ল মোৰ বনাই। ইয়াত এনেদৰে আপোনালোকে সেভ কৰিব পাৰিব। সেভ টু গেলাৰী আছে, হৈ গ'ল সেভ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। এতিয়ালৈ আহিছোঁ।